কথা কৈছিলে যে আপুনি কৃষকৰ আয় দুগুণ কৰিবলৈ আহিলে আৰু কৃষকৰ আয় দুগুণ কৰাৰ কথা যেতিয়া কৈছিলে মই নিজেও অবাক হৈছিলোঁ কাৰণ কৃষকৰ আয় দুগুণ কেনেকৈ কৰিব কাৰণ মাটি কেলে একেই আছে প্ৰডাকশ্যন যিহেতু আমি অত্যাধিক সাৰ প্ৰয়োগ কৰিব নোৱাৰোঁ গতিকে কৃষকৰ আয়নো দুগুণ কেনেকৈ কৰিব মই নিজৰে প্ৰশ্ন হৈছিলে কিন্তু পিছত যেতিয়া দেখিলোঁ যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত MSPৰ জৰিয়তে যি ধান ক্ৰয় কৰা অকল নহয় যি কৃষিজাত সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেইটোৰ আধাৰত আমি যোৱাবাৰো আমি গম পাইছোঁ যে আমাৰ অসমৰ কৃষকে 1200-1300 টকা কুইণ্টলত ধান বিক্ৰী কৰিছে আৰু সেইটোৰ কথা গম পোৱাৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ততাতয়াকৈ সভা আয়োজন কৰি পেলাই যে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমি কৰিব লাগে আৰু আমি যোৱাবাৰে 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্তৰ আধাৰত 5,56,000 মেট্ৰিক টন ধান ইতিমধ্যে আমি ক্ৰয় কৰিছিলোঁ তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ বিভাগৰ লগত আলোচনা কৰি যে কিয় আমি 5,56,000 মেট্ৰিক টন আমি ক্ৰয় কৰিবলগীয়া হ'ল আমিনো 10 লাখ মেট্ৰিক টন কিয় নাপালোঁ এই বিষয় লৈ পেলাই সভা আয়োজন কৰিছিল আৰু সেই সভাত আমি দেখিছিলোঁ যে আমাৰ মূলগতভাৱে গুদানৰ অভাৱ আছিলে কাৰণ আমি ধান ক্ৰয় কৰিলে নহ'ব ধান ক্ৰয় কৰি আমি ৰাখিম ক'ত দ্বিতীয়তে আমি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ বৃদ্ধি কৰিলে নহ'ব তাৰ আশে পাশে গুদান লাগিব আৰু আশে পাশে আমাৰ মিল লাগিব আৰু সেইকাৰণে তেতিয়া সেই সভাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত দিছিলে যে অসমৰ উদ্যোগীসকলে যদি তেনেকুৱা ধান মিল যদি ক্ৰয় কৰে তেওঁলোকে ধান মিল যদি বনায় তেতিয়া 40 লাখ টকা পৰ্যন্ত আমি ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু গুদান বনালেও তেওঁলোকে যদি 2 মেট্ৰিক টন 4 মেট্ৰিক টনলৈ যদি বঢ়ায় যাৰ যেনেকুৱা কেপাচিটি গুদান সেইটোৰ কাৰণে ৰাজসাহায্য দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাই নহয় ইতিমধ্যে সেই মিলসমূহ ইতিমধ্যে আৰম্ভ হৈছে সেই গুদামসমূহত ইতিমধ্যে ধান ষ্ট'ৰেজ হোৱা আৰম্ভ হৈছে আৰু এনেকুৱাকৈ এটা সুন্দৰ এটা গতি লৈছে যিটো নেকি অখিল গগৈ ডাঙৰীয়াই কৈছে কিন্তু কথা হৈছে যে যি বিষয়টো লৈ আহিছিলে যে 15,000 কৃষকেহে মাত্ৰ আমালৈ আবেদন কৰিছে আচলতে সেইটো কথা নহয় এতিয়ালৈ আমাৰ প্ৰায় 20,896 যোৱাকালিলৈ আমাৰ 20,896 জন ব্যক্তিয়ে কৃষকে আমাক ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে আৰু এইটো দিন যোৱাৰ লগে লগে কাৰণ মানুহে ধান কাটি পেলাই লগে লগে এইটো ৰেজিষ্টাৰ কৰিব আৰু এইটো আমি এইকাৰণে জ্ঞাত যে যোৱাবাৰ আমি তেনেকুৱা কৃষকৰ সংখ্যা আমি পাইছিলোঁ আমাৰ ৰেজিষ্টাৰ কৰাৰ সংখ্যা পাইছিলোঁ আমি 1,20,114 জন কৃষকে 1,20,114 জন কৃষকে যোৱাবাৰ ৰেজিষ্টাৰ কৰিছিলে আৰু সেই ৰেজিষ্টাৰ কৰাৰ পিছত 43,978 গৰাকী কৃষকে আমাক ধান দিছে গতিকে কৃষকৰ অভাৱ নাই আমাৰ কাৰণ কিয় দিন যোৱাৰ লগে লগে কৃষকে নিশ্চিতভাৱে ৰেজিষ্টাৰ কৰিব আৰু এতিয়ালৈ আমি যিমানখিনি ধান ক্ৰয় কৰিলোঁ সেই ধানখিনি ক্ৰয় কৰাৰ পিছত আমি দেখিলোঁ যে টোটেল আমি ইতিমধ্যে 15,556 মেট্ৰিক টন আমি ইতিমধ্যে আমি কৰিলোঁ গতিকে এইটো একেবাৰে জাষ্ট ষ্টাৰ্ট হৈছে এইটো কিন্তু মই ভাবোঁ যে এইবাৰ 10 লাখ মেট্ৰিক টন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দিশত বা যিটো আমাক মাৰ্গদৰ্শন দিছে আমাৰ বিভাগে বা আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰসমূহে বিশেষকৈ ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যন লিমিটেড FCI নাফেড নেকপ এই যিটো 6টা এজেঞ্চি আমাৰ আসাম এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ড এই 6টা এজেঞ্চিৰ জৰিয়তে আমি 10 লাখ মেট্ৰিক টন ধান নিশ্চিতভাৱে আমি ক্ৰয় কৰিব পাৰিম কৃষকৰ কাৰণে কোনো ইয়াতে আমাৰ সমস্যা নহ'ব আৰু ইতিমধ্যে যোৱাবাৰ যিসকলে কৃষকে ৰেজিষ্টাৰ কৰিছিলে সেই কৃষকসকলে এইবাৰ নতুনকৈ ৰেজিষ্টাৰ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ তেনেকুৱা কৃষক আমাৰ প্ৰায় 36,640 তেওঁলোকে ডাইৰেক্টলি এগ্ৰিকালচাৰত ৰেজিষ্টাৰ কৰি পেলাই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰতো তেওঁলোকে আবেদন কৰা আছিলে গতিকে অট'মেটিকলি 20,000 লগত আমাৰ 36,000 যোগ হ'ব আৰু সেইটো যে যোগ হয় এতিয়া তাৰিখত আজিৰ তাৰিখত 56,000 কৃষকে ইতিমধ্যে অলৰেডি দিয়া ৰেজিষ্টাৰ কাৰণ যোৱাবাৰৰখিনিক আমি ৰেহাই দিছোঁ কাৰণ একেখিনি ডাক নম্বৰ আছে মাটিৰ পট্টা একেখিনি আছে তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ কোনো প্ৰয়োজন নাই নতুনকৈহে হৈছে আপুনি যিখন তথ্য দিছে নতুনকৈহে 15,000 কৰিছে আৰু সেই 15,000টো আহি এতিয়া 20,000 হৈছে অৰ্থাৎ এই 20,000 আৰু আগৰ 36,000 মিলি পেলাই 56,000 ইতিমধ্যে কৰিছে গতিকে মই ভাবোঁ আমাৰ বিধায়কসকলে সক্ৰিয় সহযোগত প্ৰতিগৰাকী বিধায়কে যাতে এই পেডি প্ৰকিউৰমেণ্টৰ কাৰণে যাতে অলপ সহায় কৰি দিয়ে কাৰণ কিয় এইটোৰ জৰিয়তে আমাৰ অসমৰ GDP বঢ়াৰ সম্ভাৱনা আছে কাৰণ যি সময়ত আমাৰ অসমৰ কৃষকে 1200-1300 টকাত ধান বিক্ৰী কৰিছিলে আজি মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ কাৰণে আমাৰ অসমৰ কৃষকে 700 টকাকৈ প্ৰতি কুইণ্টলত ধান বেছিকৈ পাব
আমাৰ সক্ষমতা লাভ কৰিব পাৰে আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কৃষকৰ আয় দুগুণ কৰিব লাগিব মই ভাবিছিলোঁ যে কৃষকৰ আয় দুগুণ কেনেকৈ কৰিব এতিয়াহে গম পালোঁ যে MSPৰ জৰিয়তে আমি সেই ধানৰ সুবিধা ল'ব পাৰোঁ গতিকে নিশ্চিতভাৱে ধানৰ যিহেতু পেডি আমাৰ প্ৰডাকশ্যন বা বাম্পাৰ পেডি প্ৰডাকশ্যন হৈছে বানপানী আহোঁতে ভাবিছিলোঁ চিন্তিত হৈছিলোঁ বানপানীত ক্ষতি হ'ব কঠীয়া ক্ষতি হৈছিলে কিন্তু যি দেখা গ'ল বানপানী অহাৰ পিছত এইবাৰ ধানৰ খেতি সমগ্ৰ অসমতে ভাল হৈছে আৰু আপুনি যিটো লগত এডিশ্যনেল যি কথাষাৰ ক'লে যে পাঞ্জাবে ইমান ধান প্ৰডাকশ্যন কৰিছে আমি অসমে ইমান কৰিছোঁ পাঞ্জাবৰ মাটি অমুক আমাৰ সেইটো তথ্যটো আচলতে মই যদি ভাঙি দিওঁ মানে ভাঙি দিয়া কথাখিনি আচলতে ৰাজ্যমত প্ৰকাশ হ'ব লাগে সংবাদ মাধ্যমত প্ৰকাশ হ'ব লাগে কাৰণ কিয় যে পাঞ্জাবত আজি ইমান অত্যাধিক সেইটোৱে মই ক'ব খুজিছোঁ যে আমি অত্যাধিক হাৰত আজি পাঞ্জাবত আজি সাৰ প্ৰয়োগ কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নৰ্থ ইষ্ট হৈছে অৰ্গেনিক আমাৰ হাব বুলি কৈছে যেনেকুৱা ছিকিম আজি 100% আমাৰ অৰ্গেনিক গতিকে ভগৱানৰ কৃপাত আমাৰ যিহেতু অত্যাধিক সাৰ প্ৰয়োগ কৰি পেলাই আমি খেতি কৰাৰ কোনো প্ৰয়োজন নাই পাঞ্জাবৰ লগত সেইটো যদি ফেৰ মৰাব যাওঁ অসমীয়া কৃষকে 20 বছৰ পিছত একেবাৰে তেওঁলোকৰ অৱস্থা বেয়া হ'ব দ্বিতীয় হৈছে কি পাঞ্জাবৰ লগত পাঞ্জাবতো চাহ প্ৰডাকশ্যন নকৰে আপুনি যদি লগত ক'লেহেঁতেন যে পাঞ্জাবৰ চাহ প্ৰডাকশ্যন ইমান আমাৰ অসমৰ চাহ প্ৰডাকশ্যন কিমান আমাৰ দেখোন আধা মাটি আমিতো চাহ প্ৰডাকশ্যন কৰোঁ গতিকে আমাৰ ধানৰ যিটো প্ৰডাকশ্যন অসমৰ কৃষকে যথেষ্ট হাৰত ধান প্ৰডাকশ্যন কৰি আছে সেইসকলক নিশ্চয় আমি লাভ দিব পাৰিম আৰু এনেকুৱা গতি এইবাৰ বিধায়কসকলে যি সহায় সহযোগ আগবঢ়াইছে আপোনালোকে আদি কৰি সকলো বিধায়কসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ লাগে পেডি বেংক চেণ্টাৰ লাগে আৰু ইতিমধ্যে আমাৰ পেডি প্ৰকিউৰমেণ্ট যি চেণ্টাৰ সেই চেণ্টাৰ আমি প্ৰায় 200টা আমি ক্ৰছ কৰিবলৈ আমি গৈ আছোঁ প্ৰত্যেকটা সমষ্টি বুলি কথা নাই কাৰণ কিয় য'ত ধান প্ৰডাকশ্যনটো বেছি হয় য'ত মিল থাকে কাৰণ মিলিং কৰিব লাগিব কাৰণ কিয় মই ধানটো কিনি পেলাই মই আপোনাৰ হেয়াত দিব লাগিব গুডনত ৰাখিব লাগিব গুডনৰ পৰা মিলিং কৰিব লাগিব আৰু গৈ পেলাই সেইটো আকৌ এফচাইট দিব লাগিব আমিতো এনেকুৱা এটা কথা ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইটো আপোনালোকৰ কাৰণে ভাল খবৰ আমাৰ কাৰণে ভাল খবৰ আমি আগন্তুক দিনত আমাৰে চাউলটো আমাৰ ধান কৰি পেলাই আমি চাউল বনাম চাউল বনাই পেলাই এফচাইক দিম আৰু এফচাইক কম যে আমাক অসমৰ চাউলটো তোমালোকে দি দিয়া আমাক পাঞ্জাব হাৰিয়ানাৰ চাউলটো দিব নালাগে অসমৰ চাউলটো দি দিয়া আৰু তেনেকুৱাকৈ যদি কৰিব পাৰোঁ আমাক এফচাই অতিৰিক্ত 800 টকাকৈ পাৰ কুইণ্টল আমাক দিব কাৰণ কিয় ট্ৰেন্সপৰ্টেশ্যন আৰু তেওঁলোকৰ ষ্ট'ৰেজৰ কাৰণে দামটো কমি যাব কিন্তু অসমৰ চাউল আমি অসমৰ মানুহকে যদি খুৱাব তাৰ কাৰণে প্ৰক্ৰিয়া ব্যৱস্থা কৰি আছে এইটো সুন্দৰ এটা লেণ্ডিং হৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰ কাৰণে অসমৰ কৃষকে সকলৰ কাৰণে এনকাৰেজিং হেৰি কিন্তু মন্ত্ৰী মহোদয় এটা কথা যিবিলাক গোডাউন বনাই আছে এইবিলাক মিডিল মানে হেৰি মিডিঅকাৰ মধ্যবিত্ত বিজনেছমেনবিলাকে বনাইছে গতিকে ফাইনেন্সিয়েল এছিষ্টেণ্টটো কমপ্লিট হোৱাৰ পিছতে দিব বুলি কৈছে কিন্তু আগতীয়াকৈ যদি ব্যৱস্থা কৰে সেই গোডাউনবিলাকৰ ক্ষিপ্ৰতাৰে কাম শেষ হ'ব বুলি মই ভাবোঁ এতিয়া ৰুল উপাধ্যক্ষ ডাঙৰীয়া কথা কওঁ আমি পইচা আগতে দি দিয়া নাই তেওঁলোকে বনোৱাৰ পিছতহে আমাৰ এই পইচাটো দিয়া হ'ব আৰু আমি যিটো অপেন মানে কৈছিলোঁ কাৰণ যিসকলে বনাব পাৰে সৰ্বসাধাৰণ মানুহে বনাব নোৱাৰিব পাৰে মাটি নাথাকিব পাৰে সেইকাৰণে যোনে ইচ্ছা তেওঁলোকক কৈছিলোঁ মইতো নিজে বৰাক ভেলীত গৈ পেলাই আমি সেইদিনা অন দ্য স্পট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰ্ডাৰ দি আহিছে গতিকে আমি সেইকাৰণে তেনেকুৱাকৈ পইচাটো পিছত পাব মানে কিছুমান গোডাউন 80-90% কমপ্লিট হৈছে 10-20% আৰ্থিক অৱস্থাৰ কাৰণে সিহঁতে কমপ্লিট কৰিব পাৰে নাই মই মোৰ কথাটো আছিলে সেইটো পইচাটো পোৱা নাই নেকি হয় হয় পইচা পোৱা ব্যৱস্থা সেইখিনি কৰি দিলে সিহঁতে শেষ কৰিব আপোনাৰ ধান তাত ৰাখিব পাৰিব আৰু ধান কিনিব পাৰিব হ'ব মোৰ উদ্দেশ্যটো